Hello guys, DME ফালৰ পৰা নিউ নোটিছ আহি গৈছে। সো আগতে বহুতবাৰ DME এপ্লাই ডেট ওলাইছিল কিন্তু বাৰে বাৰে কেনসেল হৈ আছিল। যেটো প্ৰবলেম সাগে আপোনালোকে ফেস কৰিছে। সো এতিয়া আকৌ এবাৰ আহি গল DME নিউ পোষ্ট। সো আপোনালোকে লৰা ছোৱালী সবে এপ্লাই কৰিব পাৰিব। এডুকেশন কোৱালিফিকেশন 8 পাস হলেও পাৰিব। লগতে জানিম কিমানটা পোষ্ট আছে আৰু কি ডিপাৰ্টমেন্টৰ পোষ্ট ওলাইছে। বলকচোন চাই ল। আশা কৰো ভিডিওটো স্কিপ নকৰিব আৰু যদিহে আপোনালোকে গুটে ডিটেইলছত জানিব বিচাৰিছে সো ভিডিওটো শেষলৈকে চাই থাকিব। সো গাইস ইয়াতে চাব পাৰিছে আপোনালোকে পোষ্ট নেম গ্ৰেড 3 and 4 তো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে ওলাইছে পোষ্টটো আৰু টোটাল পোষ্ট ওলাইছে আপোনালোকৰ 2008টা আৰু অৰ্গানাইজেশনটো হল আপোনালোকৰ DME আসাম আৰু কোৱালিফিকেশন আপোনালোকৰ 8 পাস হলে পাৰিব আপোনালোকে আৰু এপ্লিকেশন প্ৰসেস অনলাইন হ'ব। এপ্লিকেশন ফিজ ফ্ৰী হ'ব আপোনালোকৰ কোনো ধৰণৰ আপোনালোকৰ মাসুল দিব নালাগে ইয়াতে আৰু আপোনালোকৰ এটো স্টাৰ্ট হৈছে 7 ফেব্ৰুৱাৰী 2023 ৰ পৰা আৰু আপোনালোকৰ লাষ্ট ডেটটো হৈছে 22 ফেব্ৰুৱাৰী 2023 লৈ। সো আপোনালোকৰ ডিটেইলছত জানিব মন তললৈ আহিব DME Assam Recruitment details। সো ইয়াতে আপোনালোকে চাব পাৰিছে নেম অফ পোষ্ট গ্ৰেড 3 and গ্ৰেড 4 নাম্বাৰ অফ পোষ্ট 2008টা পোষ্ট আছে ইয়াতে আপোনালোকৰ নেম অফ ডিপাৰ্টমেন্ট ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশন আসাম নেম অফ গভৰ্নমেন্ট অফ আসাম আৰু ইয়াতে আপোনালোকৰ দিয়া আছে গ্ৰেড 3 টেকনিকেলৰ বাবে আপোনালোকৰ পোষ্ট ওলাইছে 1031টা আপোনালোকৰ পোষ্ট ওলাইছে আৰু আপোনালোকৰ ইয়াৰ কাৰণে কোৱালিফিকেশন যি লাগিব আপোনালোকে অফিচিয়েল নোটিফিকেশনত যাব যাই কাৰণে তাতে আপোনালোক গুটেখিনি ডিটেইলছত পাব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড 3 বাবে ওলাইছে নন টেকনিকেল ওলাইছে আপোনালোকৰ 320টা ওলাইছে আৰু এটো গ্ৰেড 4 ৰ বাবে ওলাইছে আপোনালোকৰ 657টা পোষ্ট। সো ইয়াতে আপোনালোকৰ পে স্কেলটো হ'ব 12000 পৰা আপোনালোকৰ 52000 লৈকে পে স্কেলটো হ'ব আৰু আপোনালোকৰ ইয়াত গ্ৰেড পেটো দিয়া হ'ব 3900 লৈ। সো ইয়াতে আপোনালোকৰ স্যালাৰিটো হল 12000 ৰ পৰা 52000 লৈকে। সো আপোনালোকে সোনকালে এপ্লাই কৰি লওক। লাষ্ট ডেট হল আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2023। সো লাষ্ট ডেটৰ আগত আপোনালোকে এপ্লাই কৰি লওক আৰু এনেকুৱা ধৰণৰ নিউ ইনফৰমেশনৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।